স্বাগতম জনাইছোঁ সকলোকে ডেইলি অসম 24/7লৈ আৰু মই জিজ্যোতি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীত পুনৰ এসপ্তাহৰ বাবে বঢ়াই দিয়া হৈছে লকডাউন। আমি আপোনালোকক জনাই আছোঁ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আনুষ্ঠানিকভাৱে এইটো ঘোষণা কৰিছে যে পুনৰ এসপ্তাহৰ বাবে লকডাউন বঢ়াই দিয়া হৈছে। আপোনালোকক আমি অৰ্ডাৰখন দেখুৱাই আছোঁ। দিছ অৰ্ডাৰ শ্বেল কাম ইন টু ফ'ৰ্চ উইথ ইফেক্ট ফ্ৰম 6 PM of 12 July 2020 and shall remain in force up till 7 PM of 19 July 2020 অৰ্থাৎ 12 জুলাই 6 বজাৰ পৰা সন্ধিয়া 6 বজাৰ পৰা 19 জুলাই 7 বজালৈকে বলবৎ থাকিব এই লকডাউন। গুৱাহাটী মহানগৰীত কি কৰিব পাৰিব কি নোৱাৰিব আমি আপোনালোকক জনাই লিমিটেড এক্টিভিটিজ আপোনালোকে নিজে প্ৰত্যক্ষ কৰি আছে। মুভমেণ্ট অফ ইণ্ডিভিজুৱেল shall remain strictly prohibited. Movement of all private vehicles is banned. কোনো ইণ্ডিভিজুৱেল কোনো অকলে ঘূৰা ফুৰা কৰিব নোৱাৰিব। প্ৰাইভেট যাত্ৰীবাহী বাহন যি আছে সেই প্ৰাইভেট বাহনসমূহ আপোনালোকে উলিয়াই চলাচল কৰিব নোৱাৰিব, সেয়া সকলো বেন হৈ থাকিব। No citizen is allowed to venture out of home with private vehicles, both 2 and 4 wheelers. আমি জনাই আছোঁ যে মেডিকেল ইমাৰ্জেঞ্চিৰ বাহিৰে কোনো ধৰণৰ গাড়ী চলাচল কৰিব নোৱাৰিব। আৰু অল গভৰ্ণমেণ্ট অফিচেছ অফ অট'নমাছ ছাবঅৰ্ডিনেট অফিচেছ এণ্ড প্ৰাইভেট অফিচেছ শ্বেল ৰিমেইন ক্ল'জ। সকলো ধৰণৰ অফিচ চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ অফিচ বন্ধ থাকিব এই লকডাউনৰ সময়ত। আৰু সকলো ধৰণৰ ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠান বন্ধ থাকিব, খুলিব নোৱাৰিব। খালী গেলামালৰ দোকান ষ্টেণ্ড এলোন গ্ৰ'চাৰী শ্বপ, ইয়াত নিৰ্দিষ্টভাৱে উল্লেখ কৰা হৈছে যে ষ্টেণ্ড এলোন গ্ৰ'চাৰী দোকান বা ষ্টেচনাৰী শ্বপছ ডিলিং ইন পাৰ্চনেল হাইজিন গুডছ আৰ এলাউড টু অপাৰেট। এচেঞ্চিয়েল সামগ্ৰী যিখিনি দৰকাৰী সামগ্ৰী আছে সেই সামগ্ৰীখিনি বিক্ৰী কৰা সকলো ষ্টেণ্ড এলোন দোকান খুলিব পাৰিব, কিন্তু তাৰ এটা সময় থাকিব। ৰাতিপুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকেহে খুলিব পাৰিব আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকেহে খুলিব পাৰিব। কিন্তু সকলো দোকানী আৰু কাষ্টমাৰে ব্যৱহাৰ কৰিব লাগিব মাস্ক পিন্ধিব লাগিব, হাতত গ্ল'ভছ আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিব লাগিব। আৰু লগত আছে অল পাব্লিক ট্ৰেন্সপৰ্ট ছাৰ্ভিচেছ শ্বেল ৰিমেইন ছাছপেণ্ডেড। কোনো ধৰণৰ পাব্লিক ট্ৰেন্সপৰ্ট ব্যৱহাৰ কৰিব নোৱাৰিব বা চলাব নোৱাৰিব। সকলো ধৰণৰ চিটি বাছ সেৱা বন্ধ থাকিব। অল হস্পিটেলিটি ছাৰ্ভিচেছ বন্ধ থাকিব। সকলো হস্পিটেলিটি ছাৰ্ভিচেছসমূহ গুৱাহাটী মহানগৰীত বন্ধ থাকিব এই 7 দিন। আৰু লগত থাকিব সকলো এডুকেশ্যনেল ৰিচাৰ্চ ট্ৰেইনিং কোচিং ইনষ্টিটিউট, সকলো ধৰণৰ ইনষ্টিটিউট বন্ধ থাকিব এই লকডাউনৰ সময়ত। কোনো ধৰণৰ মন্দিৰ মছজিদ বা গুৰুদ্বাৰা খুলিব নোৱাৰিব। সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব। আৰু ছ'চিয়েল পলিটিকেল স্পৰ্টছ এণ্টাৰটেইনমেণ্ট একাডেমিক কালচাৰেল ৰিলিজিয়াছ ফাংচনছ কোনো ধৰণৰ ফাংচনছ পাতিব নোৱাৰিব। সকলো ধৰণৰ ফাংচনছ বন্ধ থাকিব এই লকডাউনৰ সময়ত। এতিয়া আপোনালোকক জনাই আছোঁ কি কৰিব পাৰিব এক্সেপশ্যনছ। সকলো ধৰণৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকল বা তেওঁলোকৰ কৰ্ম বন্ধ নাথাকে, তেওঁলোকে কাম কাজ কৰি থাকিব পাৰিব। লগত খোলা থাকিব হস্পিটেলসমূহ আৰু ফাৰ্মাচীসমূহ, ৰিটেইল মেডিকেল ষ্ট'ৰসমূহ খোলা থাকিব। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিছে যে পাৰ্মিটেড উইথ মেক্সিমাম অফ 20% অফ ৱৰ্কফ'ৰ্চ। তেওঁলোকে তেওঁলোকৰ 20% কৰ্মচাৰীকহে ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ খোলা ৰাখিব পাৰিব। আৰু লগতে জনাই আছোঁ যে ফল মূল আৰু চব্জি বিক্ৰী কৰিবলৈ ঘৰে ঘৰে গৈ বিক্ৰী কৰিব পাৰিব 8 বজাৰ পৰা ৰাতিপুৱা 8 বজাৰ পৰা বিয়লি 2 বজালৈহে। আৰু এইসমূহ কোনকেইজন বেপাৰী বা কোনকেইজন মানুহে এইসমূহ বেচিব বা কোনকেইজন প্ৰতিষ্ঠানে এইসমূহ বেচিবলৈ পাৰ্মিশ্যন পাব এয়া ঠিক কৰিব কামৰূপ জিলাৰ উপায়ুক্তই। আৰু লগতে আমি জনাই আছোঁ যে ই কমাৰ্চ ৱেবছাইটবিলাকে বা ই কমাৰ্চ প্লেটফৰ্মবিলাকে এক্টিভিটি চলাই থাকিব পাৰিব, কিন্তু তেওঁলোকে ছাপ্লাই কৰিব পাৰিব চব্জি ফল মূল বা আন জৰুৰী বস্তু সামগ্ৰী।